ছাত্ৰ-ছাত্ৰীসকল, welcome to my class. Electrostatic force and electrostatic field. স্থিতিবৈদ্যুতিক বল আৰু বৈদ্যুতিক ক্ষেত্ৰ এই সংক্ৰান্তত আমি ইতিমধ্যে আধান কি, আধান কেনেকৈ গঠন হয়, ধনাত্মক আধান, ঋণাত্মক আধান, আধানৰ মাজত আকৰ্ষণ আৰু বিকৰ্ষণ বল আছে, আনহাতে আধানৰ কোৱান্টিকৰণ, কোৱান্টাইজেশ্যন অফ চাৰ্জ, এই কথাবিলাক ইতিমধ্যে খৰচি মাৰি আমি শিকি লওঁ। এতিয়া ইয়াৰ পিছত আমি চাওঁ আধানৰ বিষয়ে আৰু অলপ আগবাঢ়ি যাওঁ। তোমালোকে চিত্ৰলৈ চোৱাচোন। এওঁ হ'ল এজন মহান বিজ্ঞানী যাৰ নাম চাৰ্লছ আগষ্টিন দা কুলম্ব। 1736 পৰা 1806 লৈ এওঁ জীৱনকাল। ফ্ৰেঞ্চ ফিজিচিষ্ট আছিল। জানানে এওঁ কি কাৰণে বিখ্যাত? এওঁৱে বিখ্যাত কুলম্বৰ সূত্ৰটো আৱিষ্কাৰ কৰিছিল। লগতে কৈ থওঁ, আমি আধানৰ বাবে যিটো SI একক ব্যৱহাৰ কৰোঁ, এই SI এককটো এওঁ নামৰ পৰাই এওঁ নামক অনুকৰণ কৰি দিয়া হৈছে। ছাত্ৰ-ছাত্ৰীসকলে চোৱাচোন যে চিত্ৰলৈ। তোমালোকে মন কৰা চিত্ৰত যে এটা আধান Q1 আধানটো ধনাত্মক আৰু অন্য এটা আধান Q2 ঋণাত্মক। ইহঁত দুটা পৰস্পৰ R ব্যৱধানত আছে। এতিয়া ইহঁতৰ মাজত স্থিৰ বৈদ্যুতিক বলৰ সৃষ্টি হ'ব, এইটো আমি জানো। এইটো পৰস্পৰক আকৰ্ষণ কৰিব। এইবাৰ চোৱা, যদি এনেদৰে দুটা ধনাত্মক আধান ক্ৰমে Q1 আৰু Q2 এই আধান দুটা থাকে R ব্যৱধানত, ইটোৱে সিটোক আকৌ বিকৰ্ষণ কৰিব। এই বিকৰ্ষণ অথবা আকৰ্ষণ বলৰ প্ৰকৃতি মান নিৰূপণ কৰিবলৈ কুলম্বৰ সূত্ৰটোৰ জন্ম হৈছিল। কিনো এই সূত্ৰটো? আহাচোন চাওঁ আমি। এই সূত্ৰ মতে দুটা বিন্দুসম আধানৰ মাজত থকা বলে সেই দুই আধান সংযোগী ৰেখাৰ দিশত ক্ৰিয়া কৰে আৰু এই বল আধান দুটাৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক, ইনভাৰ্চলি প্ৰপৰ্চনেল, আৰু দুই আধানৰ মাজৰ গুণফলৰ সমানুপাতিক, প্ৰপৰ্চনেল। গতিকে বায়ুশূন্য মাধ্যমত এইদৰে চিত্ৰত দেখুওৱাৰ দৰে Q1 Q2 আধান দুটা যদি পৰস্পৰ R ব্যৱধানত থাকে, কুলম্বৰ সূত্ৰমতে ইহঁতৰ মাজৰ স্থিৰ বৈদ্যুতিক বল হ'বগৈ এইটো, অৰ্থাৎ F is equal to 1/4 pi epsilon naught Q1 Q2 R square. তোমালোকে মন কৰা, ইয়াত মডুলাছ চিনটো ব্যৱহাৰ কৰা হৈছে, অৰ্থাৎ মান হে ব্যৱহাৰ কৰা হৈছে। এই এপসাইলন নট, ইয়াত ব্যৱহাৰ কৰা এই এপসাইলন নটটোক কোৱা হয় শূন্যস্থানৰ বৈদ্যুতিক প্ৰৱেশ্যতা, ইলেক্ট্ৰিক পাৰমিটিভিটি অফ ফ্ৰী স্পেচ। SI এককত এপসাইলন নটৰ মান হ'ল 8.85 into 10 to the power minus 12 coulomb square per Newton per meter square. এতিয়া তোমালোকে সবেই জানা যে বল এবিধ ভেক্টৰ কোৱান্টিটি, আৰু সেইবাবে কুলম্বৰ এই বলটো, কুলম্বৰ এই সূত্ৰটো ভেক্টৰৰ ৰূপত আমি দেখা বৰ আৱশ্যক হৈ পৰে। চিত্ৰলৈ মন কৰা। Q1 এটা আধান, Q2 অন্য এটা আধান, A আৰু B বিন্দুত অৱস্থিত। কোঅৰ্ডিনেট O মূলবিন্দু। প্ৰশ্ন হ'ল A আৰু B অথবা Q1 আৰু Q2 আধান দুটা আছে ক'ত? আনচাৰ এই অৱস্থান ভেক্টৰ দুটালে দিয়ে। অৰ্থাৎ Q1 আৰু Q2 নামৰ আধান দুটা R1
আৰু r2 নামৰ অৱস্থান ভেক্টৰ দুডালে নিৰ্দেশ কৰে তেনেহলে হিহত দুটাৰ মাজৰ অৰ্থাৎ q1 আৰু q2 ৰ মাজৰ দূৰত্ব কোনে নিৰ্দেশ কৰিব চিত্ৰলৈ চোৱা ভেক্টৰ r21 ইয়াতে 1 আৰু 2 এইকেইটা কেৱল q1 আৰু q2 এই দুটা বুজাবৰ কাৰণেহে ইন্ডিকেট কৰা হৈছে এতিয়া মন কৰা q1 আৰু q2 আধান দুটা পৰস্পৰ একেজাতীয় যদি হয় তেনেহলে ইটোৱে সিটোক বিকৰ্ষণ কৰিব q1 নামৰ আধানটোৱে q2ক f21 বলেৰে বিকৰ্ষণ কৰিব অন্যহাতেদি q2 নামৰ আধানটোৱে q1 আধানটোক f12 এই বলেৰে বিকৰ্ষণ কৰিব মন কৰিবা f21 আৰু f12 এই দুয়োটা ভেক্টৰ ৰাশি গতিকে কুলম্বৰ সূত্ৰটোৰ ভেক্টৰৰ ৰূপ হবগৈ এই অৰ্থাৎ f21 vector f21 is equal to 1 by 4 pi epsilon naught q1 q2 divided by r21 square r21 cap এই যে r21 cap to এটোৱে কিনু বুজায় f21 নামৰ এই ভেক্টৰটোৰ ডাইৰেকশন অথবা দিশ নিৰ্দেশ কৰে অৰ্থাৎ r21 cap এটা f21 ভেক্টৰৰ দিশৰ একক ভেক্টৰ আকৌ চোৱা f21 এই বলটোৰ কাৰণেহে এই সূত্ৰটো f12 বলটোৰ বিষয়ে কোনটো হ'ব আমি চাম বাৰু তাৰ আগতে আৰু এটা কথা মন কৰা এই তোমালোকে যদি পাহৰিছা মই মনত পেলাই দিছো এটো চোৱাচোন r cap is equal to vector r divided by vector এটো নিশ্চয় তোমালোকৰ মনত পৰিছে ফাৰ্স্ট ইয়াৰত আমি পাই আছো সকলো টুপি পিনা ভেক্টৰ বা কেপ ইউনিট ভেক্টৰ যাৰ মান 1 তো এবাৰ চোৱা এইটো f2 f2 টোৰ চেহেৰাটো কি হ'বগৈ এই f2 is equal to 1 by 4 pi epsilon naught q1 q2 divided by r12 square into এইটো ভেক্টৰ 1 2 cap য'ত vector 1 2 cap is equal to vector r12 divided by r12 যেহেতু এই দুয়োটা বল অৰ্থাৎ f21 আৰু f12 পৰস্পৰ বিপৰীত দিশত আছে অনুৰূপভাৱে r21 r12 পৰস্পৰ বিপৰীত দিশত আছে এনেকৈ সেইভাবে আমি কি ক'ব পাৰো r21 = -r12 আৰু ইয়াৰ ফলাফলটো আমি কি হিচাপে পাও f21 বলটো it is purely is equal to -f12 অৰ্থাৎ এই দুয়োটা বল পৰস্পৰ সমান কিন্তু বিপৰীতমুখী গতিকে আমি সিদ্ধান্তলৈ আহিব পাৰো যে কুলম্বৰ সূত্ৰই নিউটনৰ তৃতীয় সূত্ৰ মানি চলে মই আকৌ ৰিপিট কৰিছো কুলম্বৰ সূত্ৰই নিউটনৰ তৃতীয় সূত্ৰ মানি চলে থ্যাংক ইউ